তো ফ্ৰেণ্ডছ আজি মই ডে 2 মানে 2 নম্বৰ দিনৰ মানে ভিডিঅ' মানে 2 নম্বৰ দিনত কেনেকৈ কাম কৰিব কেনেকৈ কি বহিল ক'ত এইবিলাক মানে তো আপোনাক দেখাই আছোঁ। তো ফল চিলিং ব্যৱহাৰ কৰিছে নি আপোনালোকৰ তাৰে ওপৰতে মই আজি মানে আপোনালোকক কিছুমান কথা ক'ম, আপোনালোকৰ ৰেহাই হ'ব মানে আপোনালোকৰ বিকাশ হৈছে। আৰু আমাৰ ঘৰত মানে যোৱাৰ আগদিনা মানে মই খানা দিলোঁ, বান্ধক বোলে খানা লাগে পোৱালীবিলাকক। তো মানে কালী পূজাত মানে খানা লাগে আৰু সিহঁতক খানা চানা দি কিনে একদম মানে ভাল লাগে, কিবা এটা ভাল লাগি সিহঁতক খানা চানা খোৱালোঁ। তো হাঁহ আনিছিলোঁ, হাঁহ আনি পেলাই সিহঁতক খোৱালোঁ, মাহৰ দালি হাঁহ ধুনীয়া লাগে। তুমি কিবা ক'বা? আৰু এয়া চাওক হাঁহৰ মাংস বিৰাট টেষ্টি লাগে, হাঁহৰ মাংস গম পাইছেনে? হাঁহে মাৰি চাইছে নাই কি ধুনীয়া মানে বিৰাট টেষ্টি হৈছে আজি মানে সিদিনাখনে গম পাইছেনে? পাৰ্টি চলি আছে গম পাইছে, তো সিহঁতে পাৰ্টি খাই আছে। কাৰণ অৰ্জুন পাৰ্টি কৰি আছে, বন্ধু পাৰ্টি চাৰ্টি এনেই খাব লাগে মাজে মাজে পাৰ্টি চাৰ্টি ন, তো ভাল লাগে। তো আমাৰ ডে 2 ৰুটিৰ পৰা আৰম্ভ হ'ল, ৰুটি আলু ভাজি আৰু এয়া ৰূপক দাই খাই আছে। তো ৰুটি আলু ভাজি ঘুগুনি দি আমি পূৰা মাৰি দিলোঁ ৰাতিপুৱাই। তো হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক মাই ইউটিউব চেনেল বিকাশ ভাই। তো আপোনালোক সকলো ভালে আছেনে? তো আশা কৰোঁ সকলো ভালে আছে। তো সকলো ভালে থাকক সদায়। আৰু মোৰ চেনেলটো প্লিজ যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি লাইক কৰা নাই লাইক কৰি দিব, কমেণ্ট কৰি দিব। এনেকৈ আগুৱাই যাবলৈ মোক সহায় কৰিব, যাতে ধুনীয়া ধুনীয়া বস্তু আপোনালোকৰ মাজলৈ মই লৈ আহিব পাৰোঁ। তো এতিয়া বলক আৰু দেৰি নকৰি যাত্ৰাত আমি আগৰ ফালে আৰম্ভ কৰোঁ। তো আপোনালোকৰ ঘৰত ফল চিলিং ব্যৱহাৰ কৰিছে? ফল চিলিং যদি ব্যৱহাৰ কৰে তেনেহ'লে এই যে ফুটাবিলাক পাইপ আণ্ডাৰগ্ৰাউণ্ড পাইপবিলাক ওপৰৰ ছাদত দিয়াৰ দৰকাৰ নাই, এইটো এক্সট্ৰা হৈ যায় নেকি? ফল চিলিং যদি দিয়ে আপোনালোকৰ, ফল চিলিং দিলে কি হয় জানে, এইবিলাক পাইপবিলাক যে ভৰাইছে এইবিলাক বেকাৰ গৈছে মানে ফল চিলিং দিব বোলে। তো আগতে যদি আপোনালোকে প্লেনিং কৰি ল'ব কি বহাব, ফল চিলিং বহালে এইবিলাক পাইপ চাইপ এইবিলাক এনেই ৱেষ্ট নাযায় মানে, পইচাটো বাচি যাব, হাজিৰা খৰচা বাচি যাব। আৰু মোৰ ভিডিঅ'টো যদি কোনোবা ইলেক্ট্ৰিচিয়ানে চাই আছা তো মই তেওঁলোকক কওঁ যে এই যে বক্সবিলাক বহাইছোঁ যে এইবিলাক ডিষ্টেঞ্চ মেইনটেইন হয়, এইটো মানে প্লাষ্টাৰ ঢাক খাই গৈছে। তো আমাৰ ডিষ্টেঞ্চত বহাইছোঁ কাৰণে আমি বিচাৰি পাইছোঁ গম পাইছেনে? তো পূৰা মাজত ইফালে যদি 2 ইঞ্চি দিছোঁ, ইফালে 2 ফুট দিছোঁ, এনেকুৱা 2 ফুট মানে 2 চাইডে সমান হ'ব লাগিব। আৰু বাহিৰত থাকিলে আপোনালোকে পানীটো মানে ভালকৈ খোৱাৰ চেষ্টা কৰিব, মানে পানীটো যাতে চাফ চিকুণকৈ খোৱাৰ চেষ্টা কৰিব, কাৰণ পানীৰ পৰা আমাৰ বহুত বেমাৰ আহে গম পাইছে। তো সেইকাৰণে আমি পানীৰ ড্ৰাম কিনি লৈছোঁ যোনটো মিনাৰেল ৱাটাৰ। তো আপোনালোকেও তেনেকুৱা যদি কাম কৰে ক'ৰবাত কেম্প বান্ধি, তো আপোনালোকেও সেইটো কাম কৰিব, পানীটো দৰে দৰে নাখাব দেই। কাৰোবাৰ যদি ৱায়াৰিঙৰ কাম থাকে, তো এনেকুৱা কনচিলেই হওক বা নৰ্মেলেই হওক, যদি ৱায়াৰিঙৰ কাম থাকে মানে ইলেক্ট্ৰিকৰ যিকোনো কুৱেৰি থাকে বা যিকোনো প্ৰব্লেম থাকে, তো নিশ্চয় মোক কণ্টেক্ট কৰিব। আৰু যোনে যোনে মোক ফেচবুক আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই, তো জল্দি ফ'ল' কৰি লওক, মোৰ ডিছক্ৰিপশ্যনত লিংক দিয়া আছে। তো গাইজ আজিৰ কাৰণে মই ইয়াতে মোৰ আজি ভিডিঅ'টো শেষ কৰিম। তো এইটো 3 নম্বৰ ভিডিঅ'ত আহি আছে, এইবিলাক কানেকশ্যনক কি বুলি কয়, ৱাল চোৱাল হৈ গৈছে, এইবিলাক কেনেকৈ কি হৈছে চব দেখাই আছোঁ আপোনালোকক গম পাইছেনে? তো চাই থাকিব কেনেকৈ ফিনিচিং দিলোঁ শেষত পাইপ মাৰা, তো এইবোৰ চাওক কেনেকৈ পাইপবিলাক মাৰিছোঁ। তো এইবিলাক মই আপোনালোক সকলোকে বুজাই আছোঁ। তো আৰু এতিয়া আমি গছ ঘৰলৈ যাওঁ। আৰু এয়া আমাৰ ঘৰত আহি দেখা পালোঁ আমাৰ ছাৰে আমাৰ অমলকাই মানে গাড়ী ল'লে, নতুন ষ্টাইলত আহিছে এল্টো গাড়ী। তো ইয়াৰ ওপৰত ভ্লগ হ'ব। তো বহুত ধুনীয়া লাগিছে গাড়ীখন, মানে ইমানে, আৰু গাড়ীখন আহল বহল, আগৰ এল্টোখনটো সৰু লাগে, তো এইখন আহল বহল গাড়ী, আৰু ষ্টাইলটো কিবা নতুন ষ্টাইল, i10ৰো ষ্টাইল লাগে আপোনাৰ, মানে আৰু কি ক'ম, ছুইফ্ট ডিজায়াৰৰ ষ্টাইল লাগে আগফালে, আৰু এই আগফালে পুৰা ছুইফ্ট ডিজায়াৰ ষ্টাইল দি দিছে। তো এইবোৰ ধুনীয়াকৈ ভালকৈ দেখাই আছোঁ আপোনালোকক, তো চাই থাকিব।